এই মুহূৰ্তত এইচএছৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। বহুতো ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছে যে এইবাৰ সিহঁতৰ চিলেবাছৰ পৰা টপিকছ ৰিডিউচ কৰিব নে নাই, যদি কৰিব কোনবিলাক টপিক ৰিডিউচ কৰিছে বা টপিক ৰিডিউচ কৰিব, সেইসমূহ বিষয়ত জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। 2022-23 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে AHSEC বৰ্ডৰ পৰা কিছু টপিক ৰিডিউচ কৰিছে। যিবোৰ টপিক ৰিডিউচ কৰিছে সেইসমূহ জানিবলৈ আপোনালোকে যাব লাগিব আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰৰ পৰা AHSEC বৰ্ডৰ ৱেবছাইটলৈ। আপোনালোকে AHSEC বুলি চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াত তলফালে চিলেবাছ বুলি দিয়া আছে। এই চিলেবাছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত এটা পেজ খোল খাব। এই পেজটোত সকলোবোৰ টপিক দিয়া আছে। লগতে এই লিংকসমূহত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ চিলেবাছ। চিলেবাছটো PDF আকাৰত ডাউনলোড হ'ব আৰু এইটো অপেন কৰাৰ পিছত আপোনালোকে দেখিব যিসকল টপিকত ডিলেটেড বুলি লিখা আছে এইবোৰ টপিক ডিলিট কৰা হৈছে 2022-23 বৰ্ষৰ বাবে।